হেপী ৰঙালী বিহু সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। সকলোৰে যাতে আগন্তুক বছৰটো ভালে ভালে যাওক, সকলোৰে জীৱনলৈ সুখ শান্তি সমৃদ্ধি কঢ়িয়াই আনক নতুন বছৰটোৱে, তাৰে কামনাৰে সকলোলৈকে হেপী ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা। ৰঙালী বিহুৰ আজি প্ৰথমটো দিন, বিশেষ তেনেকুৱা একো নীতি নিয়ম আমি কৰিব পৰা নাই। তথাপিতো কেনেকৈ কি কৰিলোঁ অকণমান আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। এয়া মাহ হালধিৰে ধুনীয়াকৈ ৰাতিপুৱা গা ধুই আহিলোঁ। এইবাৰ পিঠা পনা বনোৱা নহ'লে, অকল মাত্ৰ জলপানে খাব লাগিব আৰু পিঠা বনোৱা নহ'ল। বিহুত ঘৰত যোৱা কথা আছিলে, সেইটোও কেঞ্চেল হ'ল। পিঠা সেইটো কাৰণে বনোৱা নহ'ল। কালি অকণমান জলপান খাবলৈকে আনিলোঁ। এয়া জলপান খাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। গুড় নানিলোঁ, তাকো চেনিয়ে দিয়ে জলপান খাম আমি। এয়া এজনক দিছোঁ আগবঢ়াই জলপান খাবৰ কাৰণে। গামোচা চামোচা লৈ লোকে ৰেডি জলপান খাবলৈ। আমি বিহু এয়া জলপান খাম এতিয়া। এয়া তেনেকুৱা হৈছে দৈটো, খালি গুড়টোহে নানিলোঁ, সেইকাৰণে চেনিয়ে খাইছোঁ। বিহু যিহেতু, এযোৰ মেখেলা চাদৰ নিপিন্ধিলে বিহু বিহু নালাগিবই ন, সেইকাৰণে উলিয়াই ল'লোঁ মুগা ৰিহা মেখেলা আৰু লগত গলপতা। এয়া একপি ফটোও মাৰিলোঁ আমি দুটাই লগ লাগি, চাওকচোন। এতিয়া সাজি কাচি ওলালোঁ পেহী ঘৰলৈ বুলি। পেহী ঘৰলৈ যাম, তাতেনো কি কৰোঁ আপোনালোকক দেখাম, ব'লকচোন চাই থাকক ভিডিঅ'টো। এইফালে ফটো ছেশ্যন, ফটো মাৰি আছে তিনিওটাই লগ লাগি। ফটো একদম মাৰি আছে। এইফালে বনি আছে খানা। আজি বিহু বুলি খানা স্পেচিয়েল আছে, হাঁহৰ মাংস, কোমোৰা আৰু আলু, আদা নহৰুৰ পেষ্ট ধুনীয়াকৈ বনাব। আমাৰ আজি ৰান্ধনীজন অকণমান বেলেগ মানে, ব'লকচোন আপোনালোকক দেখাম। এয়া ৰান্ধনী চোলাটো খুলি ল'লে, নতুন চোলা এইটো খুলি ল'লে। এতিয়া নতুন গেঞ্জি পিন্ধি ৰান্ধনী কৰিছে। হাঁহ মাংস যোগালি আছে, যোগালি মই নহয়। হাঁহ মাংস দি থৈছে আমাৰ ৰান্ধনীজন। হাঁহ মাংস এইজন বহুত ধুনীয়া বনায়, সেইটো কাৰণে আজি বিহু বুলি স্পেচিয়েল খানা বনাইছোঁ। সদায় নবনাওঁ দেই মই। এইফালে পেহীয়ে এয়া আলু কোমোৰা ধুই আছে। দুইটাই লগ লাগি বনাইছে, পেহীয়েক ভতিজাই, আমি খোৱা মানুহ। এয়া 101টা শাকৰ কাৰণে পেহীয়ে বুটলি আনি থৈছে, গৰু বিহুৰ দিনাখনি খায়। ৰান্ধনী মাংস দিব হৈছেনে? হাঁহ মাংস, কোমোৰা আলু এয়া বনাই আছে ৰান্ধনী আমাৰ এইজন মণিবৰা ৰান্ধনী, হয়নে? টেষ্টি হ'বনে খাবলৈ? এইটোত কি বনাবা আৰু? 101টা শাক বনাবা নেকি তুমি? সেইটো পেহীয়ে বনাব। এয়া ফটো মাৰি আছে দুইজনী, আৰু দুজনী নাচনী। বিহু একদম সাজি কাচি ৰেডি, মাক জীয়েক দুইজনী ফটো মাৰি আছে। আমিও মাৰিম লগত এতিয়া যায়।
বোলে এয়া নাচনী আমাৰ গ'ল গ'ল আমাৰ নাচনী এয়া পেহী নাচনী কি ভালকে নাচ নাচনী নাই দেখোন এনেই গান গাই থাকিলে কি হ'ব এই আমাৰ এখেত গৈ আছে আজি হাঁহৰ মাংস বনাইছে তুমি মই বনাইছো কিন্তু তাই মই অকমান লৰাই দিবৰ কাৰণে আহিছো এইজনী চব ভালকে চাই লওক যদি দেখিছে সেইজনী নাচনী হৈছিল অলপ আগতে তাৰপিছত এতিয়া মাংস নাচনী এবাৰ মাংস লাগিছো পানী ৰবা ৰবা এইটো লৰাই লওঁ হা আৰু নাচনী দেই অলপ আগতে নাচনী হৈছিলে এতিয়া আহি গৈছে এতিয়া নাচনীৰ পৰা গৈ ৰান্ধনি হৈছো বিহু শুভেচ্ছা দিয়া আকৌ ৰাইজক সকলোলৈকে বিহু শুভেচ্ছা থাকিলে ৰঙালী বিহু এইজনী আমাৰ সৰু নাচনী আমি হাঁহ মাংস আৰু ভাত খাম এটা শাক বনাইছো সেয়াও খাম আমাৰ সৰু নাচনীজনী চাব নি আপোনালোকে এয়া চাওক এইজনী সৰু নাচনী পানী খাইছে পানী খাই খাই নাচিব গৈছে এজনী ডাঙৰ নাচনী আমি অলপ চবেই নাচিলো এতিয়া আৰু নাচিব যাম ডাঙৰ নাচনী নাচি আছে কেনেকুৱা লাগিছে বিহু বিহু লাগিছে নে পুৰা বিহু বিহু লাগিছে নে পানী পানী খাই গৈছেগে নাচি নাচি ইমানেই নাচিছে সৰু নাচনী পলাইছে নাচি দিয়াচোন নাচি দিয়া সকল নাচি দিয়া আইঅ আমাৰ সৰু নাচি কি ধুনীয়া লাগিছে দেখিছেনে আপোনালোকে এজনী ডাঙৰ নাচনীৰ মাজে মাজে নাচি থাকে আমি গোটেইকেইটাই লগ লাগি নাচিছোঁ বিহু আমাৰ এয়াই সৰু সুৰাকৈ ঘৰতে আৰু ঘৰৰ মানুহকেইটাই গাঁও ঘৰততো যাব নাপালোৱে খুব বেছি মনত পৰিছে গাঁৱৰ ঘৰৰ মানুহবিলাকলৈ তো এতিয়া আমি ইয়াতে সৰুকৈ কৰি থৈ দিছোঁ আৰু এয়াই ফূৰ্তি পিন্ধি ফুৰি নাচিছোঁ অকণমান এয়া আমাৰ মাংস বনি আছে ভিতৰৰ ফালে আমি বাহিৰত নাচি আছোঁ ধুনীয়াকৈ মাংস হৈয়ে গৈছে ফাইনেলি আমি খাব পৰা হ'বই আৰু মাংস পূৰা খাম লগচি আপোনালোকক দেখাম হা মাংস হৈ গৈছে নাচি নাচি ভাগৰ লাগিছে মাংস দেখি ভোকো লাগিছে এয়া আমি অলৰেডি সজাই লৈছোঁ এটা শাক এয়া আৰু দালি এয়া মাংস আৰু এয়া বাঢ়ি লৈছোঁ গোটেইকেইটা মানুহে খাব লৈছোঁ আমি খানা খাবলৈ বহি লৈছোঁ এয়া বিহু দিনা চবেই একেলগে একেলগে বহিছোঁ চবেই খাবলৈ কাৰণে আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনেকুৱা পালে প্লিজ জনাবলৈ নাপাহৰিব লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰি দিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বাই বাই